হুজাইত পথ দুৰ্ঘটনা হুজাই অভিমুখী AS02B4739 নম্বৰৰ স্কুটি আৰু কুমুৰাকাটা অভিমুখী AS02C9475 নম্বৰৰ গ্লেমাৰ বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত স্কুটিত থকা এটি শিশু, এগৰাকী মহিলা আৰু এজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি হুজাই হস্পিটেললৈ ভৰ্তি কৰে। গুৰুতৰভাৱে আহত শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাইক আৰু এই স্কুটিয়ে লাগিছিলে। কেনেকুৱা মানে বাইকখন আহি আছে হুজাইৰ পৰা আৰু স্কুটিখন আহি আছিলে টুমপেঙৰ পৰা। কেনেকুৱা লাগি গ'ল আহি পেলাই বাইকটো ৰং ছাইডত আহি গ'ল। মানুহজন ক'ৰ হয় গম পায়নে? বেছি ইনজিয়ৰ্ড হোৱা মানুহজন মইনাপথাৰৰ আৰু বাইক চলা মানুহজন হ'ল যোগীজান। হুজাইৰ পৰা জিতেন শৰ্মা ৰিপৰ্ট টাইম 24 আছাম।